हेलो गाइस की खबर सकलो आशा करो सकलो भाले আছে আৰু এতিয়া বৰ্তমান মই আছো গুৱাহাটী ষ্টেচনত আৰু মই এতিয়া যাবলৈ ওলাইছো গুৱাহাটীৰ পৰা নগাঁও যিখন ট্ৰেইনত যাম সেই ট্ৰেইনখন গুৱাহাটীৰ পৰা যায় শিলঘাটলৈকে আৰু শিলঘাটলৈকে যাওঁতে ক'ত ৰখে কেনেকুৱা ধৰণৰ ষ্টেচনবোৰ পোৱা যায় আৰু ট্ৰেইনখনৰ ভিতৰত কেনেকুৱা ধৰণৰ সুবিধা আছে সেইবোৰ সকলোবোৰ জনাম মই আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে তো ভিডিঅ'টো লাষ্টলৈকে চাব কোনো স্কিপ নকৰাকৈ তো বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ প্ৰথমতে মই আপোনালোকক দেখুৱাই দিছোঁ এয়া দেখিছে এফালে নিগনি কেনেকৈ ঘূৰি ফুৰিছে ট্ৰেইন ৰাস্তাত এয়া দেখিছে এইফালে নিগনিকেইটা এনেকৈ চাই কৰি নিগনিকেইটাক বাই বাই দি তাৰপিছত আহি গ'লোঁ টিকেট কাটিবলৈ বুলি এয়া দেখিছে ইয়াত এনেকৈ টিকেট কাটিবলৈ আহোঁতে টিকেট কাউণ্টাৰটো ধুনীয়াকৈ এইবিলাক বস্তু সজাই কৰি থোৱা আছে এইখিনি বস্তু এবাৰ মই আপোনালোকক দেখুৱাই দিছোঁ এইফালে আছে টিকেট কাউণ্টাৰ দেখিব পাইছে আপোনালোকে আৰু এনেকৈ টিকেট কাউণ্টাৰত গৈ এনেকৈ দুটা টিকেট কাটি ল'লোঁ কাটি লোৱাৰ পিছত বোলো ট্ৰেইন আহিবলৈতো টাইম আছে বোলো বাহিৰত এপাক মই আপোনালোকক ঘূৰি পকি দেখুৱাই দিওঁ ট্ৰেইন ষ্টেচনটো আৰু এইফালে এখন দেখিছে বন্দে ভাৰত এক্সপ্ৰেছখন ইয়াত ৰাখি থৈছে এইখনৰ এবাৰ ধুনীয়াকৈ গোটেই ট্ৰেইনখন মই আপোনালোকক এবাৰ দেখুৱাবলৈ চেষ্টা কৰিম এইফালে যিখন ট্ৰেইনত মই যাত্ৰা কৰিম বৰ্তমান সেই ট্ৰেইনখন আহি প্লেটফৰ্ম পাই গ'লহি আৰু এইফালে ট্ৰেইনত উঠি ভাইটিয়ে খোৱা বোৱা কামটো ষ্টাৰ্ট কৰি দিলে আৰু তাকে দেখি মই বাদাম লৈ লিলোঁ খাম বুলি আৰু আপোনালোকক এটা কথা কৈ দিওঁ এই ট্ৰেইনখনত উঠি যদি আপোনালোকে বাদাম নাখায় তে আপোনালোকৰ জাৰ্ণিটো বেকাৰ বুলি ক'ব পাৰে এতিয়া মই আপোনালোকক দেখুৱাই দিওঁ কোন কোন ষ্টেচনত ট্ৰেইনখন ৰ'ব গুৱাহাটীৰ পৰা আহি ঠাকুৰকুছিত ৰ'ব তাৰপিছত কামৰূপ ক্ষেত্ৰী তাৰপিছত জাগিৰোড আজুৰি তাৰপিছত চাপৰমুখ জংচন ৰহা তাৰপিছত ফুলগুৰি বেবেজিয়া তাৰপিছত আপোনাৰ দেখিছে খেনচোৱা জংচন তাৰপিছত নগাঁও তাৰপিছত ৰ'ব পুৰণিগুদাম চামগুৰি আমনি চালনা তাৰপিছত আপোনাৰ আহিব জখলাবন্ধা তাৰপিছত ডাইৰেক্ট আপোনাৰ শিলঘাট আৰু মইতো এতিয়া বৰ্তমান গুৱাহাটীৰ পৰা গৈ আছোঁ নগাঁৱলৈকে নগাঁৱত মই নামি যাম আৰু আপোনালোকক দেখুৱাই দিছোঁ এই ট্ৰেইনখন ক'ত ৰয় এতিয়া আমি বৰ্তমান পাই গ'লোঁ সি জাগিৰোড ষ্টেচন আৰু এইফালে ইয়াত ট্ৰেইনখন মই এবাৰ আপোনালোকক দেখুৱাই দিছোঁ এইফালে এখন ট্ৰেইনখন দেখা পাইছে আপোনালোকে আৰু এতিয়া এই ট্ৰেইনখনৰ ভিতৰতো এবাৰ দেখুৱাই দিওঁ মই আপোনালোকক এইফালে দেখিছে এনেকুৱা ধৰণৰ এখন ট্ৰেইন আৰু ইয়াত এখন হৈছে লোকেল ট্ৰেইন আৰু ইয়াত তেনেকুৱা কোনো স্লিপাৰ তেনেকুৱা ধৰণৰ একো নাই আৰু এইফালে মই লেট্ৰিন বাথৰুমটো এবাৰ দেখুৱাই দিবলৈ চেষ্টা কৰিম আপোনালোকক বলক এতিয়া এইফালে এইটো বাথৰুম ইয়াত আছে আৰু বাথৰুমটো চাফাই আৰু এইফালে এইটো বেচিন এটা লগোৱা আছে ইয়াত দেখিছে আৰু এইফালে এইটো তলত লেট্ৰিন আছে দেখুৱাই দিছোঁ আপোনালোকক এবাৰ এইফালে মই এবাৰ আপোনালোকক লেট্ৰিনটো দেখুৱাই দিছোঁ এইটো দেখিছে লেট্ৰিন এইফালে আৰু এইফালে এটা লাইট লগোৱা আছে ধুনীয়া আৰু এইফালে এখন গ্লাছ লগোৱা আছে এইখনো এবাৰ দেখুৱাই দিওঁ আপোনালোকক এইখন দেখিছে এখন গ্লাছ এইখন বহুত লেতেৰা হৈ আছে এইখন আপোনালোকে মুখ চুখ একো দেখা নাপায় সেইটো এটা বেলেগ কথা বাৰু বৰ্তমান নগাঁও ষ্টেচনত নামিলোহি আৰু এইখনেই আছিল ট্ৰেইনখন আৰু ভিডিঅ'টো যদি অলপ মানুহ চাই ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব থেংক ইউ